জয় আৰু বিজয়ে অৰণ্যৰ মাজত অষ্টশিক্ষা ল'বৰ বাবে অপেক্ষা কৰি আছে। যাওঁ মই মোৰ কৰ্তব্যত অগ্ৰসৰ হওঁ। আজি আপুনি মানুহ আৰু শিক্ষা দিম বুলি কৈছিলে নহয়। এই শিক্ষা আজি দিয়ক গুৰুদেৱ। নিশ্চয় দিম বাচাপন। মই তোমালোকক সকলো শিক্ষাতেই পাৰ্গত কৰিম বুলি স্থিৰ কৰিছিলোঁ। কিন্তু বাচাপন, এই শিক্ষা ল'বলৈ হ'লে কিছুমান নীতি নিয়ম মানি চলিব লাগিব। কোৱাচোন বাচাও, পাৰিবানে তোমালোকে? পাৰিম গুৰুদেৱ। সুন্দৰ। বাচাও, আজি তোমালোকক মই এতিয়া শিক্ষা কৰিম পৰা। বাচাও, আহা। প্ৰথমতে তুমি সৰু যে দেখিছা গবাত লোকা অলপ ভয় কৰি ছিগি আনা। ভাল গুৰুদেৱ। এই কাৰ্যত তুমি মোক সহায় কৰিবা। জয় শ্ৰীহৰি, জয় শ্ৰীহৰি। গুৰুদেৱ। সুন্দৰ হৈছে বাচাজয়। বাচা বিজয়, তুমিও এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। তুমিও সৰু যে দেখিছা গবৰ কোনপা ঘৰ মাৰি তুমিও ছিগি আনা।
সুন্দৰ সুন্দৰ বাছা আহা তোমালোকক এতিয়া মই চলোৱা শিক্ষা কৰি প্ৰদান বাছাহঁত এই তৰোৱাল লোৱা আৰু তোমালোক দুয়োৱে যুদ্ধ কৰা সুন্দৰ হৈছে বাছাহঁত তোমালোকৰ এতিয়া ইয়াতে অস্ত্ৰ শিক্ষা শেষ হৈছে ব'লা যাওঁ এতিয়া আমি কুটিৰলৈ অতঃমান আশ্ৰম লওঁগৈ ব'লক গুৰুদেৱ